নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকে চাগে নিশ্চয় দেখিছে যে যিকোনো এটা হস্পিটেলৰ সন্মুখত এটা প্লাছ চিম্বল থাকে বা যিকোনো এটা ফাৰ্মাচীৰ আগত আপুনি দেখা পায় যে এটা প্লাছ চিম্বল। অৰ্থাৎ আপুনি দেখা যায় যে এই ধৰণৰ এই মেডিকেল ক্ষেত্ৰখনত ব্যৱহাৰ কৰে এই প্লাছ চিম্বলটো। এতিয়া কথা হ'ল এইদৰে যে এই মেডিকেলৰ ক্ষেত্ৰখনত এই প্লাছ চিম্বলটো কিয় ব্যৱহাৰ কৰে এই সংক্ৰান্তত আজিৰ ভিডিঅ'টোত আপোনাক মই সবিশেষ সকলোবোৰ জনাই দিম। গতিকে আপুনি ভিডিঅ'টো শেষলৈকে চাই থাকিব। চাওক, আচলতে এই মেডিকেলৰ ক্ষেত্ৰখনত এই প্লাছ চিম্বলটো অহাৰ এটা ঐতিহাসিক কাহিনী এটা আছে। আৰু ইয়াৰ কাহিনীটো হৈছে এনেকুৱা ধৰণৰ যে 1863 চনত ছুইজাৰলেণ্ডৰ জেনেভা নামৰ চহৰখনত হেনৰী ডোনাল্ড আৰু গুষ্টাভ মনিয়াৰ নামৰ দুজন ব্যক্তিয়ে এটা ৰেড ক্ৰছ নামৰ এটা সংগঠন এটা কৰিছিল। আৰু এই সংগঠনটোৰ উদ্দেশ্য আছিল যে যিসকল সৈনিক যুদ্ধলৈ গৈছিল এই সৈনিকসকল যদি আঘাতপ্ৰাপ্ত হয় তেন্তে এই আঘাতপ্ৰাপ্ত সৈনিকসকলক এই সংগঠনটোৱে চিকিৎসা প্ৰদান কৰিব। এটা কথা হ'ল এই যি সংগঠন আছিলে এই সংগঠনটো এনেদৰে চিকিৎসালয় কাম কৰোঁতে তেওঁলোকৰ এনেকুৱা এটা সমস্যা হৈছিল যে তেওঁলোক আপতকালীন সময়ত তেওঁলোকৰ মানুহবোৰে যুদ্ধক্ষেত্ৰলৈ গ'লে তেওঁলোকৰ মানুহবোৰক চিনি পোৱাৰ কাৰণে বহুত সময় ফুটা পোছা কৰি সময় পাৰ কৰিছিল। আৰু এনেদৰে কেতিয়াবা তেওঁলোকক ফুটা পোছা কৰাৰ পাছতো তেওঁলোকক কেতিয়াবা যুদ্ধৰ ঠাইখনলৈ সোমাবলৈও দিয়া নাছিল। আৰু ইফালে যুদ্ধক্ষেত্ৰত যিসকল সৈনিক আঘাতপ্ৰাপ্ত হৈছিল এই আঘাতপ্ৰাপ্ত সৈনিকসকলে যেতিয়া তেওঁলোকক আপতকালীনভাৱে অৰ্থাৎ জৰুৰীকালীনভাৱে যেতিয়া সিহঁতক চিকিৎসা কৰিবলৈ হৈছিল তেতিয়া তেওঁলোকে চিকিৎসালয় যেতিয়া বিচাৰি ফুৰিছিল তেতিয়া এই সময়ত তেওঁলোকে এই ৰেড ক্ৰছ যিটো সংগঠনটো সোনকালে বিচাৰি উলিয়াব পৰা নাছিল। কাৰণ তেওঁলোকৰ এই সংগঠনটোত কোনো ধৰণৰ এটা প্ৰতীক চিম্বল নাছিল। গতিকে কোনো ধৰণৰ প্ৰতীক চিম্বল নাছিল কাৰণে তেওঁলোকৰ এই সংগঠনৰ মানুহবোৰ থাকিলেও তেওঁলোকে চিনি পোৱাৰ কাৰণে তেওঁলোকে জৰুৰীকালীন সময়ত এই সৈনিকসকলে এই ৰেড ক্ৰছ সংগঠনটোৰ যিখিনি চিকিৎসা ব্যৱস্থা এই চিকিৎসা ব্যৱস্থাটো ল'ব পৰা নাছিল। গতিকে এই অসুবিধাটো হোৱাৰ কাৰণে ৰেড ক্ৰছ সংগঠনটোৱে এটা চিম্বল ব্যৱহাৰ কৰিবলৈ তেওঁলোকে চিন্তা কৰিলে আৰু এই চিম্বলটো তেওঁলোকে এটা প্লাছ চিম্বল আনিলে। আৰু এই প্লাছ চিম্বলটো বিখ্যাত হোৱাৰ পাছতে তেওঁলোকৰ এইটো সুবিধা হ'ল যে তেওঁলোকে যলৈ যায় এই সময়ত তেওঁলোকে এই চিম্বল দেখুৱাইছিলে আৰু দেখুৱাই তেওঁলোকে এই যুদ্ধক্ষেত্ৰত যিখিনি সৈনিক আছে তেওঁলোকক চিকিৎসা কৰিবলৈ তেওঁলোকে অনুমতি পাইছিলে। ইয়াৰ লগতে যিসকল সৈনিক আঘাতপ্ৰাপ্ত হৈ এই যুদ্ধক্ষেত্ৰৰ পৰা উভতি আহিছে তেওঁলোকে সোনকালে এই প্লাছ যিটো ক্ৰছ চিম্বল দেখি পিনে এইটো এটা চিকিৎসালয় ভাবি তেওঁলোকে গম পায় তেওঁলোকে এই সংগঠনটোৰ যিখিনি চিকিৎসালয় আছে তাত সোমাই পিনে তেওঁলোকে চিকিৎসা কৰিব পাৰিছিল। গতিকে এনেকুৱা ধৰণৰ এটা এই প্লাছ চিম্বলটোৰ কাৰণে এই যুদ্ধ সময়ত যিখিনি সৈনিক আছে তেওঁলোকৰ এই সুবিধাটো হৈছিল কাৰণে এই প্লাছ চিম্বলটো এই সময়ত পপুলাৰ হৈ পৰিছিলে। আৰু এনেদৰে এই প্লাছ চিম্বল অৰ্থাৎ এই ক্ৰছ চিম্বলটো এইটো এনেকৈ পপুলাৰ হোৱাৰ পাছতে লাহে লাহে গৈ এই যিখিনি ক্ৰছ চিম্বল আছে এই ক্ৰছ চিম্বল গোটেই মেডিকেল ছেক্টৰত এটা প্ৰতীক চিহ্ন হিচাপে পৰিগণিত হৈ পৰিল। গতিকে এনেদৰে এই সময়ৰ পৰা এই চিম্বলটো প্ৰতীক চিহ্ন হৈ পৰিল আৰু এইদৰে এই চিম্বলটোৱে অৱশেষত গৈ আমাৰ ভাৰতলৈ বা আহিল বা গোটেই বিশ্বব্যাপী বিয়পি পৰিল। আৰু এনেদৰে বিয়পি পৰাৰ পাছতে এই ৰেড চিম্বল বা এই ক্ৰছ চিম্বলটো বৰ্তমান এতিয়া মেডিকেল ক্ষেত্ৰখন বা এই যিখিনি চিকিৎসালয় সম্পৰ্কীয় যিখিনি ক্ষেত্ৰখনত এই প্লাছ চিম্বলটো এতিয়া বৰ্তমান ব্যৱহাৰ কৰি আছে। গতিকে এয়াই হৈছে যিকোনো এটা মেডিকেল ছেক্টৰত এই প্লাছ চিম্বল বা এই ক্ৰছ চিম্বলটো ব্যৱহাৰ কৰাৰ কাৰণটো হৈছে সেয়াই।